নমস্কাৰ বন্ধু-বান্ধৱীসকল, নাৰায়ণ হেল্থ কেয়াৰ টিপছ আছামিজ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হ'ল মহানিমৰ ঔষধি গুণ আৰু ইয়াৰ ব্যৱহাৰ। প্ৰথমে আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। নিম হৈছে মহা ঔষধি গছ। মহানিম বহু বছৰৰ পৰাই ঔষধি ৰূপত ব্যৱহাৰ হৈ আহিছে। নিমত এণ্টিছেপ্টিক, এণ্টিভাইৰেল, জীৱাণুনাশক আদি বহুতো গুণ পোৱা যায়। নিম আমি বিভিন্ন ৰোগত কেনেকৈ ব্যৱহাৰ কৰিব পাৰি জানো আহক। মহানিমৰ পাতৰ ৰস 1 চামুচ ল'ব আৰু হালধিৰ ৰস 1 চামুচ ল'ব। দুয়োটা মিহলি কৰি ৰাতিপুৱা খালী পেটত খালে চকুৰ সমস্যা, গেছৰ সমস্যা, এলাৰ্জিৰ সমস্যা আদি ভাল হয়। এই ঔষধটো 7 দিনে ব্যৱহাৰ কৰিব। মহানিমৰ পাতৰ ৰস 1 চামুচ, মৌজোল আধা চামুচ মিহলি কৰি খালে জণ্ডিছ ৰোগ ভাল হয়। মহানিমৰ পাতৰ ৰস 1 চামুচ প্ৰতিদিনে ৰাতিপুৱা খালী পেটত খালে ডায়েবেটিছ কণ্ট্ৰলত থাকে, ছালৰ ৰোগ ভাল হয়, দূষিত ৰক্ত পৰিষ্কাৰ হয়, মেলেৰিয়া ৰোগ ভাল হয়। মহানিমৰ কেঁচা পাতৰ ৰস 1 চামুচ ল'ব, মৌজোল 1 চামুচ ল'ব। দুয়োটা মিহলি কৰি ৰাতিপুৱা খালী পেটত খালে আপোনাৰ ওজন কমিব। নিমৰ ডালৰ দাঁতন ব্যৱহাৰ কৰিব। নিম পাত পানী দি গৰম কৰি কুহুমীয়া হ'লে কুলকুল কৰিব। এনেকৈ কৰিলে দাঁতৰ সমস্যা ভাল হয়। নিমৰ তেল ব্যৱহাৰ কৰিলে চুলিৰ সমস্যা, উফি হোৱা সমস্যা আৰু চুলিৰ বিভিন্ন সমস্যা ভাল হয়। এই টিপছকেইটা মাহত 7 দিন ব্যৱহাৰ কৰিব। গৰ্ভৱতী মহিলাক এই ঔষধ ব্যৱহাৰ কৰিবলৈ নিদিব। স্তনপান কৰাই থকা মহিলাক এই ঔষধ ব্যৱহাৰ কৰিব নিদিব। আজিলৈ ইমানেই। ধন্যবাদ।